এবাৰ মানে আমাৰ বাগানত মানে মেনেজাৰজন আহিলে দেই, নতুনকৈ আহিছে মানে মেনেজাৰজন। তাৰপিছত এজনে দেখিলে মানে ল'ৰাজনে কৈছে, এই চুদু ভাইটো ক'ৰ পৰা আহিছে জানো বুলি কৈছে দেই। তাৰপিছত মেনেজাৰজনে শুনি পালে নহয়। শুনি পোৱাৰ পিছত মানে কি হ'ল, সুধিছে মানে, এই কিয়া बोला हमको सुदूर भाई बोला। सुदूर भाई का मतलब क्या होता है সুধিছে মানে দেই। এই ইউপিঅ' হৈছিলে মানে মেনেজাৰজন। তেতিয়া মানে এজনে কৈছে, নহয় सर नहीं सर, सुदूर भाई का मतलब आप मोटा है ना, वो बोल रहा है आपको। अच्छा सुदूर भाई का मतलब मोटा है। हाँ सर, हाँ वही आपको बोल रहा है, इतना मोटा है आप बोल रहा है। अच्छा ऐसा बात है। তেতিয়া মেনেজাৰজনে কি কৈছে নাই, हम क्या सुदूर भाई है, मेरा माता पिता और सुदूर भाई है বুলি কৈছে। মানে বাছত গৈ আছিলে দেই, বুঢ়া মানুহজনে গৈছে, তাৰপিছত গাভৰু ছোৱালী এজনী গৈছে আৰু মাজত থিয় হৈ আছে আৰু গাভৰু ছোৱালীজনী, তাৰপিছত পিছফালে আছে বুঢ়া মানুহজন, তাৰপিছত এইপিনে লাষ্টত আছে ডেকা ল'ৰা এজন দেই। তাৰপিছত যিমান যি হ'লেও মানে আৰু ছোৱালীতো চকুৰ ছোৱালী থাকিলে যাবই আৰু চকুৰ ডেকা ল'ৰা, নহয় জানো। তাৰপিছত মানে কি হ'ল কেছটো, ল'ৰাটোৱে মানে ছোৱালীজনী টিকাত থাপকৈ দি দিলে নহয়, বুজিছ। তাৰপিছত ছোৱালীজনীয়ে ঘূৰি চাইছে কোন হয় বুলি, ঘূৰি চাইছে বুঢ়া মানুহজনক দেখি পাইছে। তেতিয়া মানে ছোৱালীজনীয়ে ভাবিলে বুঢ়া মানুহজনে মাৰিছে নেকি মোক টিকাত তেনেকৈ। তেতিয়া ছোৱালীজনীয়ে কৈছে মানে বুঢ়াটোক, বুঢ়া মিছ কল দিব আহিছে। তেতিয়া বুঢ়াজনে কি কৈছে গম পাইছেনে, মাজনী আউট গয়িং নাই, ক'ৰ পৰা আনো মিছ কলটো দিবি বুজিছে। বছৰেকীয়া পৰীক্ষাত বাক্য ৰচনাখিনি আহিছিলে দেই। মোৰ মানে লগৰজনে বুজি পোৱা নাই কি কৰিব লাগিব। বাক্য ৰচনা আহিছে, নপতা ফুকন, আকাশত চাং পতা, আলাসৰ লাৰু, আতুম টুকাৰি, বিনামেঘে বজ্ৰপাত, ডলাৰ বগৰী। তাৰ লগৰজনে বুজি পোৱা নাই, মোক সুধিছে এইটো কি কৰিব লাগিব ন। মই ক'লোঁ মানে এইটো বাক্য ৰচনা আকৌ বাক্য বনাব লাগে, বাক্য ৰচনা। বেচেৰাই বুজি নাপালে কি কৰিব লাগে, ডাইৰেক্ট লিখি দিলে আৰু, নপতা ফুকনে আকাশত চাং পাতি, আলাসৰ লাৰু খাই, আতুম টুকাৰি বজাই থাকোঁতে, বিনামেঘে বজ্ৰপাত পৰাত ডলাৰ বগৰীৰ দৰে বাগৰি আহিল। ভিডিঅ' চাই যদি ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব দেই। স্কুলত মানে এবাৰ মানে পৰীক্ষা আছিলে দেই, খালী ঠাই পূৰ কৰিবলৈ আহিলে আৰু খালী ঠাই পূৰ কৰিব আহিছে। অসমীয়া ভাতৰ দুখীয়া হ'লেও দেশ দুখীয়া নহয় বুলি। তাৰপিছত এইটো মানে কি হ'ব মানে এজনে মানে ধৰিব পৰা নাই দেই। তাৰপিছত তাৰ লগৰজনে সুধিছে, ঐ এইটো কি লিখিছ ন, অসমীয়া ভাতৰ দুখীয়া হ'লেও দেশটোত কি লিখিছ ন বুলি কৈছে। এইজনে কৈছে, এই তাত ভাত আছে আগত, ৰুটি লিখি থাকোঁ, ৰুটি লিখিছে। তাৰপিছত সিজনে কি তই কি লিখিছ, ৰুটিয়ে লিখি কৈছে। সিও ৰুটিয়ে লিখি দিলে নহয়। তাত কি হৈছিলে বাৰু এইটো গম পাইছে নাই, অসমীয়া ভাতৰ দুখীয়া হ'লেও ৰুটিৰ দুখীয়া নহয় হৈ থাকিলে। পৰীক্ষাত মানে এবাৰ দেই ট্ৰেঞ্চলেশ্যন আহিছে, ইংলিছত ট্ৰেঞ্চলেশ্যন কৰিব লাগে আৰু। শ্ৰীকৃষ্ণ বিদ্যাসাগৰে নাৰিকল খাই ভাল পায়। তো এজনে মানে লিখিছে, এইটো ভাবি ল'লে, ভাবি কিনে শ্ৰীকৃষ্ণ বিদ্যাসাগৰ ইট মানে খোৱা, ইট খোৱা ভাল পায় হ'লে মানে গুড, ইট গুড, নাৰী হৈ গ'লে ওমেন, কল হৈ গ'লে বানানা, ওমেন বানানা মানে নাৰিকল। তাৰপিছত লিখি দিলে আৰু সি মিলাই মিলিয়া, শ্ৰীকৃষ্ণ বিদ্যাসাগৰ ইট গুড ওমেন বানানা। মানুহ মাৰিবা দেই। আৰ্মি সোমালে মানে গাঁৱত, মানে আৰ্মি সোমালে। তো মাইকী মানুহজনী আছে মানে, তাক সুধিছে মানে, আপকো হিন্দী মালুম হে? তো মানুহগৰাকী গম পাইছে আৰু হিন্দী জানে নাই সুধিছে বুলি, কি হিন্দীটো নাজানে, এনেই আৰু জানে অকণমান চকমান আৰু। তাৰপিছত কি কৈছে মাইকী মানুহজনীয়ে, নাই ছাৰ মইতো নাই জানতা হয়, ল'ৰাটোৱে জানতা হয় বুলি কৈছে। তাৰপিছত গম পাইছে আৰু ভালকৈ নেজানে বুলি আৰু। তাৰপিছত আৰ্মিখিনি দেখি পালে জলকীয়া পুলিকেইটা দেখিলে, এই কিয় পেৰ হে, মিৰ্চি কা পেৰ হে। তাৰপিছত মানে কৈছে আৰু মাইকী মানুহজনীক, इसमें सूखा गोबर डालो, मिट्टी डालो, मिक्स करके और सुबह सुबह पानी डालो, तब ये अच्छा से बड़ा होगा, अच्छा से লাগেগা, এনেকৈ কৈছে মানে দেই। তেতিয়া মানে মাইকী মানুহজনীয়ে কৈছে, ইমান কোনে যতন কৰেগা বুলি কৈছে। লগৰজনে মানে বিয়া পাতিলে দেই, বাপেকক উঠিছে খং, ল'ৰা কাম ধান্দা নাই, বাপেকৰ কমিউনিত খাই আছে, আকৌ বিয়া পাতি লৈছে এজনী বুলি উঠিছে খং বাপেকৰ পুতেকৰ ওপৰত। তাতে বকি বাপেকে ভিতৰলৈ সোমাই যাওকচোন, দুয়োটিয়ে কথা পাতি আছে আৰু, নতুনকৈ বিয়া পাতিছে প্ৰেমিক প্ৰেমিকা। শুন, তুমি যদি পখিলা হোৱাহেঁতেন, মই যদি ভোমোৰা হোৱাহেঁতেন কি হ'লহেঁতেন বাৰু বুলি কৈছে। বাপেকে দেখি শুনি পালে নহয়, দে ভোমোৰাটো মুখত গুৰ এটা বুলি কৈছে। এবাৰ দেই ট্ৰেঞ্চলেশ্যন আহিছে, ইংলিছত ট্ৰেঞ্চলেশ্যন কৰিব লাগে আৰু। শ্ৰীকৃষ্ণ বিদ্যাসাগৰে নাৰিকল খাই ভাল পায়।
তো এজনে মানে লিখিছে এইটো ভাবি ল'লে ভাবি কিনে শ্ৰীকৃষ্ণ বিদ্যাসাগৰ ইট মানে খোৱা ভাল পাই হ'লে মানে গুড ইট গুড নাৰী হৈ গ'লে ওমেন কল হৈ গ'লে বানানা ওমেন বানানা মানে নাৰী কল তাৰপিছত লিখি দিলে আৰু সি মিলাই মিলিয়া শ্ৰীকৃষ্ণ বিদ্যাসাগৰ ইট গুড ওমেন বানানা মানুহ মাৰিবা আৰু দেই